নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম ইউটিউব চেনেল। আজি মই আপোনালোকক 2020 চনৰ ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব আপোনাৰ নিজৰ মোবাইলত ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। পোনপ্ৰথমে আপোনালোকে যিকোনো আপোনালোকৰ ব্ৰাউজাৰত যাব লাগিব আপোনালোকৰ মোবাইলত। মই ক্ৰমত গৈছোঁ। ক্ৰমত যোৱাৰ পাছত আপোনালোকে চাৰ্জ বাৰত লিখিব লাগিব NVSP। আমি আগতো ইয়াত কাম কৰিছোঁ, কাৰণ ইয়াৰ আগত ভোটাৰ ID কাৰ্ডৰ কাৰেকশ্যন হৈছিলে কেইদিনমান আগত। গতিকে এইটো আপুনি NVSP খোলাৰ পাছত তলত স্ক্ৰল কৰি আহিব। তাৰপিছত চাব ডাউনলোড ইলেক্ট্ৰেল ৰোল PDF, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত চিলেক্ট ষ্টেট বুলি আছে, আপোনালোকে ষ্টেট চিলেক্ট কৰি ল'ব। মই আসাম চিলেক্ট কৰি গো কৰি দিছোঁ। তাৰপিছত কিছু সময় ৰোৱাৰ পাছত আপোনালোকে চাব এটা পেজ খোল খাইছে। এতিয়া আসামৰ পেজটো খোল খোৱা নাই, অলপ চাৰ্ভাৰটো ডাউন হৈ আছে। গতিকে মই বেলেগ এটা ষ্টেট দেখাই আছোঁ আপোনালোকক। মই ইয়াত দি আছোঁ ধৰক মিজোৰাম দি আপোনাক চিলেক্ট কৰিলোঁ। মিজোৰাম চিলেক্ট কৰাৰ পাছত গো কৰিলোঁ। গো কৰাৰ পাছত চাওক ইয়াত AC নাম্বাৰ আৰু পাৰ্ট নম্বৰ দিব দিছে। ইয়াত আমি AC নম্বৰটো দি দিলোঁ যিকোনো। দিয়াৰ পাছত অট'মেটিকলি পাৰ্ট নম্বৰ আহি যায়। তাৰপাছত আপুনি কেপচাৰ কোড দিব লাগিব। ইয়াত যি লিখা আছে সেইটো ছেম টু ছেম তাত কেপচাৰ কোড বহাব লাগিব। কেপচাৰ কোড বহোৱাৰ পাছত আপোনালোকে ভিউ মাদাৰ ৰোলত ক্লিক কৰিব লাগিব। ভিউ মাদাৰত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ চাওক ডাউনলোড ফাইল ষ্টাৰ্ট হৈ গৈছে। ডাউনলোড ফাইল হোৱাৰ পাছত গোটেইখিনি আপোনালোকৰ মোবাইলত এইখিনি ডাউনলোড হৈ যাব। ইয়াৰ পৰা আপুনি বাছি ওলাব লাগিব আপোনাৰ নাম আৰু আপোনাৰ ফেমিলি নেম। গতিকে অতি সহজভাৱে আপুনি আপোনাৰ নিজৰ মোবাইলত 2020 চনৰ ভোটাৰ লিষ্টটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। অসমৰটো কেইদিনমান পিছত লিংকটো খোল খাব। এইকেইদিন অলপ প্ৰব্লেম দি আছে চাৰ্ভাৰ ডাউনৰ কাৰণে। গতিকে আপোনালোকে দুদিনমান পিছত ট্ৰাই কৰিব, চাব আপোনাৰ নিজৰ মোবাইলত আপোনাৰ 2020 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।